কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া সময় হৈছে 8:30 মই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আচলতে আজি দিনটো অলপ ব্যস্ততাৰে যাব চাগে কাৰণ ঘৰত কাম চলি আছে এই আপোনালোকে মাত শুনা পাইছে চাগে ঘৰত মিস্ত্ৰী লাগি আছে আচলতে আমাৰ টিংবোৰ চেঞ্জ কৰিব হ'ল গতিকে সেই টিংবোৰে চেঞ্জ কৰি আছে আমাৰ ঘৰ বনাওঁতে লগোৱা টিং এইবোৰ তো অত টিংবোৰ ফাটিও গৈছে সেইকাৰণে নতুন টিং লগাই আছে কিন্তু ভিতৰৰ পৰা নেদেখিব গতিকে মই বাহিৰৰ পৰা দেখাব লাগিব আৰু আমাৰ ঘৰৰ সাইডত যেটো ওয়াটাৰ সাপ্লাই আছে সেইফালৰ পৰা আপোনালোকক ঘৰটো দেখুৱাব লাগিব কিন্তু তাৰ আগতে ভাবিলো আপোনালোকক ওয়াটাৰ সাপ্লাইটো দেখাই দিওঁ কাৰণ ইয়াত আজি বহুত বছৰ ধৰি পানী দিয়া হোৱা নাই আৰু এতিয়া নতুনকৈ পানী দিব সেইকাৰণে কিবাকিবি ঠিক কৰি আছে গতিকে ভাবিলো আপোনালোককো দেখাই দিওঁ এনেদৰে পানী ওলাই আছে দেখি ইমান ভাল লাগিছে পাইপডালেৰে সৈতে সেইকাৰণে ওচৰৰ পৰা অকণমান ভিডিঅ' কৰি আনিলোঁ যেতিয়া আমি একেবাৰে সৰু আছিলোঁ তেতিয়া বাৰু ইয়াত খুব খেলিলোঁ কিন্তু এতিয়া তেনেদৰে ইয়ালৈ আহাই নহয় আৰু ময়ে আজি বহুত দিনৰ মূৰতে চাগে উঠিছোঁ ইয়াৰ ওপৰত কিন্তু মানে ভাল লাগে দিয়কচোন উঠাৰ লগে লগে মনত পৰি গৈছে সৰুতে যে ইমান খেলিছিলোঁ ইমান হেৰি কৰিছিলোঁ লগৰবোৰৰ লগত নুঠো নহয় শুন আগতে যে এডালো ঢুকি নাপাওঁ একে যেনেকৈ উঠোঁ এডালত জোলনা মোৰ এডোখৰ জেগাত ফটো এখন আছে এডালত আউজি পেলাই ফটো এখন আছে সৰুতে জানো তেনেহ'লে ইয়াত কথা ক'ব লাগে মাছটোকে তললৈ যায়গৈ ইমান ধুনীয়া লাগে খালি যায়গৈ আমি ইজনীয়ে এফালে কৈছোঁ হা সেয়াতো কৈছোঁ এইফালে গোটেই ঘৰটো এৰাইব মানে উধৰ পৰা মুধলৈকে এৰাব এইটো চাইডৰ পৰা সেইটো চাইডলৈকে আপোনালোকে দেখিছেনে ক'বচোন মানে আমাৰ এইডোখৰতে এচুলীয়া ৰুম এটা আছে সেইকাৰণে নেদেখিব পাৰে ৰ'ব সেইখিনি এৰাই দিয়ে চাগে সেইটোৱে সমানে এটা চাইডৰ পৰা এৰাই পেলাই যদি সমানকৈ ধৰি লোৱা গৈ থাকিব তাৰমানে বৰ আঠা ন বা পাৰিছা বা তাইও আহিছে কৰিবলৈ উঠি যা যা আমাৰ এঞ্জেলক এই ৰঙা পেলডাল মাৰোতে কেনেকুৱা লাগিছে ক'বচোন দেই মানে এৱাই গৈছে যে ডাইৰেক্ট লগাই যাব ন তেতিয়া হৈ যাব এইবাৰহে এৱাই শেষ কৰি দিব দিয়কচোন আপুনি দিয়কচোন আমাৰ মা অকলে কৰিব নেকি তাত কাম চলি আছে আৰু এইফালে মই মাছ বাচিলোঁ এইপিনে মাছ এইপিনে কাটিছে মায়ে জিকাই মাছে বনাব লগত তিতা কেৰেলা চব্জি হ'ব লগতে আৰু নাজানো বাৰু কি কৰে তো গাড়ীত এতিয়া মই মাছখিনি ফ্ৰাই কৰি আছোঁ আৰু ফ্ৰাই কৰি হৈছে আৰু অলপ আছে আৰু তাৰপিছতে মামা ল'ৰাটো আহিলে আৰু তাৰ লগতে কথা পাতি বহুত সময় বহিলোঁ ই ক'লৈ গ'ল জিন্তু ক'লৈ গ'ল
দেই এক চাহ এটা দিয়া খাবলৈ কিবা কিবি ভাজা মাছ এটাকে খা তই কি কৰি আছ মোক কেমেৰা কৰি আছ নে কি খা 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 আৰু এতিয়া বাহিৰতে বহি বহি মিস্ত্ৰীয়ে কাম কৰি আছে তাকে চাই আছোঁ মোৰতো কাম নাই বেকাৰ মানুহ আৰু মায়ে ভিতৰত ভাত বনাই আছে আৰু এইপিনে আমাৰ তিতাকেৰেলা চব্জি বনি আছে আৰু লগতে জিকা উতলি আছে একেবাৰে সিজা হোৱাৰ পিছত তেতিয়া মাছ পেলাই দিব আৰু এতিয়া মায়ে বনাই আছে আৰু এতিয়া ভাত পানী হৈ গ'ল মায়ে দি দিলে তেওঁলোকক আবায়ো বহি খাই আছে লগতে আৰু তেওঁলোকে ভিডিঅ' কৰিলে বেয়াও পাব পাৰে সেইকাৰণে মই পিছফালৰ পৰা মনে মনে এনে অলপমান উঠালোঁ ময়ো এতিয়া গা পা ধুই আহি গ'লোঁ ভাবিছোঁ ভাত খাই লওঁগৈ আৰু আপোনালোকে যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ তো এয়া হৈছে আজি দুপৰীয়াৰ সাজ এয়া হৈছে ভাত আৰু লগতে জিকাৰ লগত মাছ তিতাকেৰেলা চব্জি আৰু মই জলকীয়া আৰু এফাল পিঁয়াজ লৈছোঁ আৰু লগতে এয়া কঁঠালগুটি দিয়া দাইল গতিকে মই ভাতকেইটা খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক হেল্ল' গাইজ গুড মৰ্ণিং যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল গতিকে আজি নেক্সট ডে মৰ্ণিং আৰু এতিয়া মিস্ত্ৰী আহিলে কালি আচলতে আধা লগোৱা হ'ল টিং গতিকে বাকীখিনি আজি লগাব আৰু লগতে আজি বেলেগ এটা কামো আছে মানে আমাৰ ঘৰৰ চাইড সিফালে এটা ৰুম বঢ়াব গতিকে সেয়া কামো আজি আৰম্ভ হ'ব আৰু এয়া যিহেতু এটা ৰুম সেইকাৰণে কম কমকৈ ইটা আমাৰ ইয়াৰ পৰাই আনিছে গতিকে এয়া দাদাজনে আৰু আব্বাই মিলি পেলাই ইটাকেইটা নমাই আছে আৰু এইফালে পিন গাঁঠিবৰ কাৰণে ঠিক কৰি আছে আচলতে যিজনে ৰুমটো বনাব মানে মিস্ত্ৰীজন মোৰ নিজৰ চাচা হয় চাচাই ঠিকা লয় যিহেতু ৰাজমিস্ত্ৰী হয় গতিকে তেওঁৱেই লৈছে কামটো আৰু এইফালে টিঙৰো যি কালি আধাত হৈ গৈছিলে সেয়া কামো তেওঁলোকে কৰি আছে মানে টিং লগাই আছে গতিকে চাই থাকক ভিডিঅ'টো আগলৈ দেখাই থাকিম তো হে গাইজ মানে এইগৰাকী মানুহ আপোনালোকে দেখিছে এইগৰাকী মানুহে মানে এয়া কিয় বখলীয়া আছে জানেনে নহৰু এওঁ বোলে আমাৰ ঘৰত ভাত খাব তো গাইজ এওঁ মানে আমাৰ ঘৰত ভাত খাব সেইটো কাৰণে এয়া নহৰু বখলীয়া আছে বখলীয়াক এইবিলাক চান্স বুলি কয় নহৰু বখলীয়াই লোৱা চান্স এইবিলাক মই ভাত নাখাওঁ এনে মিছা কথা যাব গাইজ মই খাওঁতে দেখুৱাই দিম আপোনালোকক মই খাওঁতে ভিডিঅ' কৰি দেখুৱাই দিম যাব মই নাখাওঁ ভিডিঅ'ত কোনোলাই দেখিব নহয় মানুহে ভাল হ'বলৈ কৈ থাকিব দেখিবচোন গাইজ মই দেখাম কোনে খায় হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা ওলাহত মই আপোন পাহৰা প্ৰমাণটো যে নকওঁ বুলি কৈছিলোঁ মই আপুনি উস্তাদি মাৰিছে পৰমান এইটো খাইছা চাচি মাছটো লৈ লোৱা দিবা নেকি বা মোক বেলেগ কৰি দিবা এইখন সি কি কাটিব দৰ্জা মোক বেলেগ কৰি দিছে মই বেলেগে খাম ইয়াতে গাইছ মোক বোলে এবাৰ বেলেগ কৰি দিছে আৰু ৰাখী বন্ধনৰ বাবে ভণ্টিয়ে কলেজৰ পৰা আহোঁতে ৰোহনৰ কাৰণে ৰাখী তই সদায় ৰক্ষা কৰিবি দেই তাইক হৰ মুচিবত से बचाना दीदी को ठीक है फूलों का तारों का
सबका कहना है 1000 में मेरी बहना है তই চুমাটা খা দে এতিয়া বাইদাক নহয় বাইদাকো খাব লাগিব সিও খাব লাগিব এটা আজি ৰক্ষা বন্ধন নহয় হৈ গ'ল পেন গাঠিও হৈ গ'ল আৰু এইপিনে টিং লগাইও হৈ গ'ল গাইজ এইখন বনাই দিছোঁ এই কাকা ল'ৰাটোক সিহঁতৰ স্কুলত বনাই নিব দিছে কেনেকুৱা হৈছে জনাব দেই কালাৰ সি তেওঁ কৰা নাই কৰিবগৈ সি কালাৰ নিজে কৰিব গতিকে কালাৰ কৰি হোৱাৰ পিছত দেখাম আপোনালোকক আৰু ফাইনেলি মই গা পা ধুই আহি গ'লোঁ আৰু এতিয়া 5টা মানে বাজিলে ইমান গৰম মই পূৰা ডিঙিয়ে চিঙিয়ে পূৰা পাউডাৰ মাৰি লৈছোঁ একদম আৰু কাম হৈ গ'ল টিং লগাইও হৈ গ'ল আৰু পিন গাঠিও হৈ গ'ল গতিকে ভাটিবেলাটো খুব ব্যস্ততাৰে গ'ল মানে চোতাল সাৰি আৰু টিং যিহেতু লগাইছিলে গোটেই ঘৰৰ অৱস্থা বেয়া হৈ গৈছিলে সেইবোৰ ঠিক ঠাক কৰিব লগা হ'ল গতিকে তেতিয়া ভিডিঅ' নকৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন আপুনি পাই যায় গতিকে আজিলৈ এৰিছোঁ বাই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ